মোৰ ল'ৰাকেইটা দিনে দিনে ডাঙৰ হৈ আহিছে, তথাপি সিহঁতৰ মাজত মিলা প্ৰীতিটো নাই। মোৰ ল'ৰাকেইটা দিনে দিনে ডাঙৰ হৈ আহিছে, তথাপি সিহঁতৰ মাজত মিলা প্ৰীতিটো নাই। আজি সিহঁতক প্ৰমাণ কৰি চাব লাগিব সিহঁতৰ মাজত একতা আছেনে নাই। ঐ গৰিমা, যাচোন যা, ককাৰেকেইটাক মাতিবাগৈ। কিয় মাতিছিলে দেউতা? তহঁতে ইমান ডাঙৰ হ'লি, তথাপিও তহঁতৰ মাজত মিলা প্ৰীতি নাই। ভাই ককাইৰ লগত মিলা প্ৰীতিকৈ থাকিব লাগে, তেতিয়াহে তহঁতে ভালকৈ কাম কৰিব পাৰিবি। ভাইটিহঁতে ইমান দুষ্ট, মোৰ কথাই নুশুনে। কাকা মোক সদায় মাৰে কাৰণে মই বেয়া পাওঁ। কাকাহঁতে কিবা খোৱা বস্তু লৈ আনিলে অকলে অকলে খায়, মোক নিদে। বাৰু তোমালোকক মই এটা কাম কৰিব দিম, যোনে জিকিব তাক মই এটা ভাল উপহাৰ দিম। কি কাম? কি কাম? কি কাম? বাৰু তোমালোকে তিনিজনে তাৰ পৰা বেৰা এটা এটা আনাচোন। বাৰু তোমালোকৰ ভিতৰত এতিয়া কোনে প্ৰথমতে বেৰাটো ভাঙিব? মই। এবাৰ মই দেখাম। আচ্ছা, তোমালোকে যে অকলে অকলে যে বেৰাটো ভাঙিলা, মোৰ বহুত ভাল লাগিছে। এতিয়া তোমালোকে যিখিনি বেৰাটো ভাঙিছা, গোটেইকেইটা একগোট কৰি আগতে এজনে ভাঙাচোন, ভাঙিব পাৰা না নাই? মই নোৱাৰোঁ। মই নোৱাৰোঁ। মই নোৱাৰোঁ। কি হ'ল, তহঁতেচোন ভাঙিবাই পাৰা নাই। এতিয়া তহঁতে তিনিজনে লগ লাগি ভাঙাচোন, ভাঙি না নাভাঙে? তহঁতে টানিবি, আমি তিনিজনে লগ লাগি ভাঙিম দেই। যেনেকৈ তহঁতে তিনিজনে লগ লাগি বেৰাটো ভাঙিলা, সদায় তহঁতে এনেদৰে মিলা প্ৰীতিকৈ থাকিলে তহঁতৰ কাৰণে যিমান কঠিন কাম হওক, তহঁতে সদায় তেনেকৈ মিলা প্ৰীতিকৈ থাকিলে তহঁতৰ কাৰণে কামবোৰ সহজ হ'ব। গতিকে তহঁতে সদায় মিলা প্ৰীতিকৈ থাকিবা।